জীগুত প্রকৃতি বা প্রধান সংসাৰৰ কাৰণ জুনি উৎপত্তি স্থান কৃষ্ণ এতিয়া ইয়াত আৰু কেইটামান তাৎপৰ্যপূৰ্ণ কথা কৈ গ'ল যে ভগৱন্তৰ সত্তাটো উপলব্ধি কৰিব পৰা ব্যক্তি এটা সমীক্ষা দিলে সমীক্ষাটো মন কৰিলেনে এই যে অসংখ্যাত জীৱ আছে সংসাৰৰ ভিতৰত মনুষ্যৰে ভজে আনে ভজিত নপৰে ইয়াৰ পৰা এটা সমীক্ষা আমাক লৈ আগবঢ়ায় এই সমীক্ষাটো হ'ল যাহাক জানিলে জানি বাকত কথা কয় জীৱত ঈশ্বৰময় গুণা ধনময় জ্ঞান পক্ষে মনে ভ্ৰম চিন্তয় মাত্ৰ ভক্তি পক্ষে ভিত্ত হুয়া সেৱা ঈশ্বৰ পাৰ্থক্য সেইখিনি দিয়ে জ্ঞান মাৰ্গী আৰু ভক্তি মাৰ্গী জ্ঞান মাৰ্গীসকলে সাকাৰ কৃষ্ণ নেদেখে নিৰ্গুণ নিৰাকাৰ এটা জ্যোতি একেহে দেখে সেইটো দেখিলে ব্ৰহ্ম সাক্ষাৎ বুলি কয় আৰু সেইটো দেখিলে সিহঁতে সাধনা সিদ্ধি হ'ব বুলি ঠিৰাং কৰে আৰু সাধনা সিদ্ধি হোৱাটো সঁচা কিন্তু মুক্তি পোৱাটো মিছা মুক্তি নাপায় জ্ঞানে গতি কয় বেদ বুলি কৈছে নহয় জ্ঞানে গতি কয় বেদ লৈ তাৰ পৰিচ্ছেদ ভক্তিৰ মাজে ভক্তি কৰিব লাগিব তেতিয়া জ্ঞানটো পৰিপূৰ্ণ হ'ব কেলে সত্য যুগত সব জ্ঞান মাৰ্গতে গতি কৰিছে বুলি ভাবিছিল নাই হোৱা সত্য যুগে যোগী ভাৱে কৰিয়া সমাধি যেন মতে ফল পায় কৃষ্ণক আৰাধি তাহাঁতো কৃষ্ণৰ দশ নাম যদি লয় যদি ভক্তি কৰে নাম লওঁতে ভক্তি নহয় জানো তেতিয়া বোলে সেইসকল যোগীয়ে গতি সাধন কৰিব পাৰে এই সত্য যুগে যোগী হবে কৰিয়া সমাধি যেন মতে ফল পাৱে কৃষ্ণক আৰাধি তাহাঁতো কৃষ্ণৰ দশ নাম যদি লয় সমাধিৰ ফল যোগী দেৱেকে ধ্যান মাৰ্গত গতি নাপায় ভক্তি মাৰ্গলৈ আহিব লাগিব সেইকাৰণে জ্ঞানে গতি কয় বেদ লৈ তাৰ পৰিচ্ছেদ আছে জ্ঞান ভক্তিৰ মাজে ভগতি নহ'লে ভগতি ভকতিত দিয়া খামতি ভকতি শেষা দিবে কল্যাণ ভকতি আপোনাৰ কল্যাণ সাধন কৰিব মানে গতি সাধন এতিয়া আমাক উদ্যোক্তাসকলে অনুৰোধ কৰি আছে ইয়াৰ মাজতে অকণমান ৰস বোৱাবৰ কাৰণে আমাক উদগনি দি আছে তাৰমানে অনেকে একত্ৰ হৈ কৰি হৰিৰ সকলোৱে খোৱা ব্যৱস্থা কৰিবলৈ কৈছে সকলো আমি পাঠ্যকাৰ আলোচনা লাগে অনেকে একত্ৰ হৈ কৰি হৰিৰ সকলোকে চিঞৰ মানে চিঞৰ কি চিঞৰ নিশ্চিত তোমাক কথা চাব আমি এটি হ'ল চিঞৰি চিঞৰি মাতিলে নামাতে দূৰ হৈ পৰে নলাকৈ যেন মাৰ উঠাবা ঈশ্বৰৰ মানা তাতে আকৌ আমাৰ ফলত কিছুমান বদগুণ দেখিব আনন্দ বিয়পিছিলে ভয় খাওঁ আমাৰ বদগুণ কিছুমান আছে শইকা দিয়ে দিলে বৰা দিয়ে দেখে কেলে শইকা দিলে বৰা দিয়ে আমাক নাৰাজ আমাৰ ফলত দেই আমাৰ ফলত কৈছে সেইটো কেনেবাকৈ যদি ক'ৰবাত দিয়ে দিলে দিগদাৰ হৈ যাব এইটো কৈছে কষ্ট যাওঁতে নেৰক কৈ থকা মন কপত মিলিবি খাওঁতে নাপাবি হৰিৰ চৰণ কৃষ্ণ এনেকে সকলোৱে আনন্দ মানে হৰি শিকাবলৈ গৈছে
জোৱানাম ঘোষিও হৰিকে আনন্দ মনে গাব পিকাই গাব চিঞৰি গাব নেগা কৃষ্ণ উপেন দাস বাবজনা হৰি দাস বাবজনা আপোনালোক দুইজনে বাইদেউজনীলৈ আহিবলৈ কিবা ধৰিছে যে ভগৱন্ত সন্তুষ্ট হৈ তেওঁ গুণনাম গালে কোনটো ভগৱন্ত এতিয়া কোনে কৈ আছে গীতা গোলক ধামৰ প্ৰতি তেতিয়া ভাল লাগিব গোলকৰ নাৰায়ণ কৃষ্ণ অৱতাৰ হৈ আহিছে জগতলৈ আহি জয় জয়ত লোকক গৰু চৰাইছে জগতৰ হৰ্তা কৰ্তা ঈশ্বৰে লোকক আহিলে গৰু চৰাইছে এইটো কম কাম মনে ভাবো তেওঁ ফুল লীলাবিলাক আমি গাব লাগে ক'ত কেতিয়াৰ পৰা জন্মৰ পৰা একেবাৰে বকুত দুখ মানলৈকে গোৱাৰ তৰা জৈত্যবী ভকতি নৱ বিধা মাধৱৰ চমন কীৰ্তন তাতে শাস্ত্ৰ দৰ্শন বন্ধন দিন সমস্ততে কৰি যশ কীৰ্তনতে আমি তুষ্ট সুন্ত হৰি তেওঁক তুষ্ট কৰি কিনে সহজ যজ্ঞ গেলেই হ'ল গতিকে আমি তেওঁৰ যজ্ঞ সকলো একেলগে গাম বাহিৰে ভিতৰত য'ত যি আছে নামঘৰৰ ভিতৰত সোমাই আহোঁ আমি একেলগে ভগৱন্তৰ গুণনাম আনন্দ মনে গাওঁ আনন্দ মনে গাবলৈ জগ বাপ জগ কৃষ্ণ আজি ঘূৰা মেহে একদম মাটি একদম এনেকে এনেকে ঘূৰা মাৰ দীঘলকে লাগে এইকণ যে ঘূৰি যাব কৃষ্ণ হৰি এতিয়া কেইজন গোলকপতিয়ে বৃন্দাবনত আহি গৰু চৰাই অনেক কাৰ্য সাধন কৰি দুষ্টক বিনা কৰি সন্তক প্ৰতিষ্ঠা কৰি সৰ্বশেষত ইয়াতে গীতা কৈছিল কোন বেজন বোলে সেই গৰু চৰাই থকাজন ক'ত চৰাইছিলে বৃন্দাবনত তাৰ লগত ককায়েকৰ লগত বাকী 12জন গোপালো আছে 12 গোপাল নেকি 12 সংখ্যাৰ তাৎপৰ্য 12 স্কন্ধ ভাগৱত 12 গোপাল 12 বৈষ্ণৱ 12 দিন ৰৈ থকা কোন ৰৈছিল এই ভালুকৰ গাঁতৰ মুখত এই প্ৰজাসকল 12 দিন ৰৈ আছিল 52টা ভাবিলে কৃষ্ণ জীয়াই থকা নাই কৃষ্ণ নাই মই যদিও যেনে তেনে জীয়াই আহক এইবিলাক ৰাজ্যত গৈ পেলাই হেৰি পূজা কৰিছে দুৰ্গা পূজা কৰিছে সেই কৃষ্ণক জীয়াই আনিছে এইবোৰ হ'ল ভ্ৰান্তি ভ্ৰম কৃষ্ণনো ক'ৰবাত মৰা যাম সেইটোৱে হ'ল ভ্ৰম বা যাইকি নহয় কেইজন কৃষ্ণই গৰু চৰাইছিল কেনেকৈ চৰাইছিল লগত কোন আছিল এইখিনিকে আমি গুণ লীলা গাম আপোনালোকে সহযোগিতা আগবঢ়াব নামটো ঢিলা সুৰটো টান সুৰটো ঢিলা নামটো টান তাৰমানে আপোনালোকে সুৰটোলৈ চাব নাম পাহৰিব নামলৈ চাব সুৰ পাহৰিব সেইকাৰণে লাগিলে 3বাৰ দিম আৰু ইয়াত মই গাইছোঁ সেইটো নাম বহুতে ধৰিব পাৰিছে যে সেইজন প্ৰভু ভগৱন্ত গোলকৰ পৰা আহি গোলকপতি বুলি কয় শ্যামৰাই নাম লৈছে শ্ৰীকৃষ্ণ গোলকৰ পতি একতাল বিলম্বিত শ্যামৰাই বৃন্দাবনে সারে ধেনু মোহন কানা
শ্যামরা বৃন্দাবনে সারে দেলো মোহন কান্না সঙ্গে আকৌ কৈছো গোলকৰ পতি শ্যামৰা বৃন্দাবনে সারে দেলো মোহন কান্না সঙ্গে গোলকৰ পতি শ্যামৰা গোলকৰ পতি গাটো উঠা নাই চাগে মানে গা উঠিব অকণমান ৰিল কাটি দিওঁ গোলকত খেপিয়াই পোৱাতকৈ ভগৱন্তৰ গোলকত খেপিয়াই দিলে কিয় পালে এতিয়া এই গোপৰ বালকৰ এটা বৃন্দাবনত আছে এতিয়া ইয়াৰ পৰা চাওঁ অকণমান গাটো এয়া অকণমান খৰতাললৈ গৈছোঁ মধ্যলয়লৈ গৈছোঁ গোপস্যা মহৰাই বৃন্দাবনে সারে ধেনু মোহন কানা সঙ্গে দাদা পহলা সঙ্গে দাদা পহলা
আমি যেতিয়া ভিতৰত যাম তেতিয়া আপুনি এনেকৈ আমাৰ তালৰ মতেহে যাব তালৰ মতে যাব গতিকে ইমান খৰকৈ যাব নোৱাৰা হৈ গৈছিলে ভকতে মানে তালৰ ওচৰত ময়ো যাবগৈলগীয়া হৈছিল যাইতো নহওক অকণমান সহজ এটা ভাঙনি আকাৰে এওঁলোকে কৃষ্ণই গোপবালকৰ সদত হৈ এই গীতটো গাই গাই বৃন্দাবন অতিক্ৰম কৰি বালি যমুনাৰ বালি পালেগি সেই যমুনাতে আইসকলে গা ধুই আছিলে গোটেইসকলে গীতৰ ধ্বনিত তেওঁলোক তাৰ পৰা উৎখাপ খাই আহিছে গোপবালকৰ ওচৰতে কৃষ্ণৰ ওচৰত আহি কৈছে মই কৃষ্ণ ইমান ভাল লাগিছে কওকচোন কৃষ্ণৰ কেইটামান বনাই দি দিছো সবাই মোবাইল চাব পাৰি এবাৰ তোমালোকে দিয়া আমি লগত লাগিলে সহযোগ কৰিম বাৰু নহয় ভাল লাগিছে কাৰণে কৈছো মানে তোমালোকে দিলেও ভাল লাগিব আমি সহযোগ কৰি দিম নহয় এইটো নেগেৰা বাৰনটো ৰেকৰ্ডিং এটা তোমালোকে দিয়া ৰৈ গৈছে লাগিলে পিছত আকৌ দিম বাৰু এটা তোমালোকে হয় নেকি ঠিক আছে এগৰাকী গীতিয়ে দিলে কি বুলি দিলে শ্যাম কানু কানু হাতে মোহন বেনু কোতে চৰাইছিলা ভেনু অ হে কলিয়া কোতে বজাইছিলা ভেনু কানু কানু হাতে মোহন বেনু চৰাইছিলা ভেনু অ হে কলিয়া বজাইছিলা ভেনু মানুহজনৰ লগত আহিছে ন লাডু মই দি শেষ হ'বই নহ'বই না আপোনালোকে আগবাঢ়ি হ'ব চাব দেই এতিয়া গোপীসকলৰ অনুৰোধ আহিল আমি দিম এতিয়া তুমি দিয়া কৃষ্ণ এতিয়া হাতৰ সোণৰ বাহিনী আছে নামৰ ধ্বনি বাহিৰ কৰিবগৈ পাত্তা নহয় সেই বাহিৰটো কেনেবাকৈ অপহৰণ হ'লে মানে ৰোহিণীয়ে খাব ৰোহিণীয়ে দিয়া বাহিনী ৰোহিণীয়ে দিয়া বাহিনী হ'ল সেইকাৰণে বৰমাকলক ভাল কৰি পেলাই এগৰাকী গোপিনীৰ ওচৰত বাহিৰটো থৈ পেলাই কৈছে এইখিনিতে থৈছো এইখিনিতে থৈছো বাহিনী
গুপি হবে সামা মোর বাহিতে কোনে নিয়ে হয়টা করি ও বাহিলে বাহিলে ও রাধিলা রাধিলা তোর জীবনা हे राम दुबुतर प्रकृति जानी बापोटक ओपर श्रेष्ठ प्रकृतिया पारू एक অপর নামে প্রকৃতি জীব কবুলয় অধিভূতায় পরায় বিষয়রূপ পৃথিবী পদে বায়ু
বুদ্ধি অহংকাৰ হবে আৰু অপৰা প্ৰকৃতি পৰাজে দিগুটা তলখ ৰাখিব মৰংগে দেহে স্থিত যাক ভুলে জীৱ ইতিমধ্যে আমাৰ ঐতিহ্য মণ্ডলীয়ে এটি ঘোষণা কৰাৰ ইংগিত আমাক দি থৈ গৈছে ঘোষণাটো কৰক কৃষ্ণ পৰম শ্ৰদ্ধাৰ খাটৰগাঁওবাসী ৰাইজ আমি আপোনালোকক এইখিনিতে জনাবলৈ পাই সুখী হৈছোঁ যে অহা বুধবাৰে 27 ফাগুন 12 মাৰ্চ আমাৰ বৰাচুক গাঁৱৰ যিভাগ বৰনামঘৰ আমি আজি 4 বছৰ দিনে নিৰ্মাণ কৰি আহিছিলোঁ সেই নামঘৰ ভাগৰ আসনভাগী আমি প্ৰতিষ্ঠাৰ হেতুকে আহি থকা বুধবাৰে 27 ফাগুন 12 মাৰ্চ আমি দিন ধাৰ্য কৰিছোঁ সেই হেতুকে আপোনালোকৰ পদৰ ধূলাই আমাৰ কৃতাৰ্থ কৰে বুলি আমি দি মাধৱৰ ঘোষাৰে ব্যৱসায় ধৰিছোঁ কৃষ্ণ কৃষ্ণ শিৱন্ত শংকৰ হৰি ভকতৰ জানা যে কল্পতৰু তাহান্ত বিনাহি নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু কৃষ্ণ আমাৰ বাহিৰে হৰি হে ৰাম প্ৰকৃতি মহত্ব অহংকাৰ পঞ্চভূত আৰু সূক্ষ্ম তন্মতাৰ ৰাম একাদশ ৰজত গুণ কাৰ্য ৰকা ৰণমা সবাৰ কাৰণ মই অন্তৰ্যামী হেতু এতেকে ঈশ্বৰ পৰে নাহি মনিক যেন গান্ধিয়া আছে সকলো সংসাৰ মুঠ আছে সেই নয় কৃষ্ণ 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 ধৈৰ্য যোগ গুণত ক্ষেত্ৰত ক্ষেত্ৰান্ত বিভাগ যোগ চলি আছে ত্ৰয়োদশতে এইটো আকৌ সপ্তমী আমি আগতে ইয়াত পৰা প্ৰকৃতি অপৰা প্ৰকৃতি ক্ষেত্ৰ ক্ষেত্ৰতো নিজান দিব ইয়াত আকৌ আগতীয়াকৈ ভগৱান শ্ৰীকৃষ্ণ অভিনয় কৰিছে
আমাৰ এই প্ৰকৃতিযুক্ত দেহটোক ক্ষেত্ৰ বুলি কয় দেহটো সজীৱ কৰি ৰখাৰ কাৰণে জীৱটোক সত্য বুলি কয় ইয়াৰ আলোচনা অপৰা প্ৰকৃতি আৰু পৰা প্ৰকৃতি অপৰা প্ৰকৃতি দেহ পৰা প্ৰকৃতি জীৱ অন্তকে পাইলেকত পৰা এই শব্দটো লিখিছে ন অন্তকে পাইলেকত পৰা এই যে চাহ আছে নি দিয়ক অকণমান যে আমি চাওঁতে চাওঁতে অন্তকে কালে পালে কি পালে পৰা পৰা মানে কি জীৱাত্মাক ধৰি পৰি দিয়া অন্তকে নাৰে বাচ্চা কেনে আছা বাটা চাই বিলম্বত নিদুৱাই কালে আঁকি ধৰিব গৰাকী